হেল্ল' দোস্ত আপোনালোকৰ কেনে খবৰ? মোৰ খবৰ ভাল। গৰম আছে, পৰাই গৈছে। আজি মানে উত্তৰ গুচি মোকে ফুৰিব যাবা। হেল্ল' দোস্ত, আজি মানে উত্তৰ গুচিৰ মোকে যাব খুজিছিলোঁ আৰু আমাৰ চকুৰ মোকেও যাব খুজিছোঁ। আপোনালোকেও লৈ যাওক বোলো। আপোনালোকে জানে যুগৰ বুলি জানে, পৰাগৰ নাম পৰাগ বুলি জানে আৰু মোৰ নাম পৰাগ বুলি জানে। আপোনালোকে নাজিব পাৰে কিন্তু জানে। হেল্ল' গাইজ, আমি নাম ওলাইছোঁ। যুগলৰ নাম কি জানে গাইজ? ইণ্ডিয়ান হাৰি কৰো আৰু মোৰ নাম কি জানে? কি মোৰ নাম তা কৰি কিবা হ'ল দেখো নাজনো কৰত দেউঠ আৰু পৰাগৰ নাম হ'ল পেলুণ্ডা। আমি পেলুণ্ডা বুলি মাতো। এতিয়া আমি যে আছো হেল্ল' এই বগৰী চগৰী দেখছি না? বগৰী খাই নষ্ট উঠি গৈছে। এইগিলাখান যি মিচিং গিলি আছে তাৰ সোণাৰ গিলা চবতে চুৰ করছি। আমাৰো তাৰে চুৰ করছি। এৰে দেখছি না? এইগিলাখান চুৰ করছি। এৰে খানকে চুৰ করছি। অদি এৰে আমি গাইছ কথা বহুত কৈ দিম। আমাৰ এই দলঙৰ মুখটো আপোনালোকক দেখাও। মাকড়াৰ জাল হতা লাগছে। কৰবা এটা লাগে শুনো কি কি বাইছো পুকুৰী ৰঙাই দোস্ত এটা বস্তু দেখা আপোনালোকে চাব নেকি? এটা বস্তু চাব নেকি আপোনালোকক দেখাই আছো। চাওক ভিডিঅ'টো। এডাল গাছ দেখছি না? এইকেইডাল আপোনালোকক দেখাই আছো কি বস্তু। হেল্ল' গাইছ, কৰনে দেখাব বস্তুটো চাওক আপোনালোকে। বেলু বনি যায় মানে বহুত সেই আৰু গাছত লাগে এতিয়া কৰণ তালুক দৰে এটা উদ্ভাৱন কৰিব যাই আছে। এনেকে দিব যায় পুৰা লাগি থাকে। আমাৰ চেনেলটো অলপ ডাউন কৰিছে। আপোনালোকে সাপোৰ্ট কৰিব, অলপ সাপোৰ্ট কৰিব মানে ভাল ভিডিঅ' দি থাকব। দেখছি না বস্তু দেখছি না কি কৰে কেনেকে থাকে এটা পাগলা আছে। মাথাৰ দুখ আছে। আমাৰ চকুত লগাই যাওঁ বৰগাছাৰ বলক আমাৰ স্কুলখন দেখা আপোনালোকক আৰু এই চকুত আহি পালো। আজি বিশাল কলচি আহিছো আৰু সেইটো ফৰিং গাই নাম ফৰিং নাম দিছে। এই কৰৰ বেলেগ কিবা কয় নাম ফৰিং ভালে যাওক সাউথ আফ্ৰিকা। গাইস এটা সাউথ আফ্রিকা। গাইস এটা সাউথ আফ্রিকা। এটা আপনারা স্কুলখান দেখাবো। লাইক, সাবস্ক্রাইব, লগতে কমেন্ট